ওদালগুৰি জিলাতো মই এনেকুৱা কৰ্মী সভা বা ৱাৰ্কাৰ মিট কৰি পেলাই আহিছোঁ ওদালগুৰি জিলা হিচাপে BPF দল হিচাপে আৰু এতিয়া ছেকেণ্ড ভেৰগাঁও জিলা BPF দল হিচাপে যিটো কৰ্মী সভা মই দেখিবলৈ পাইছোঁ ওদালগুৰিও খুব ভাল হৈছে আৰু ভেৰগাঁও খুব ভাল হৈছে মুঠতে আগৰ নিচিনা আগতকৈ আৰু বেছি মজবুতহে হৈছে নেকি এনেকুৱা মনোভাৱ কৰি আছোঁ মই যেনক আমাৰ দলৰ হৈ স্পষ্ট 2024 মানে মংগলদৈ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত আমি MP খেলিম BPF দল আৰু কাৰো লগত আমাৰ এলায়েন্স নাই না BJPৰ লগত আছে না কংগ্ৰেছৰ লগত আছে মিত্ৰজোঁটতো নাই মহাজোঁটতো নাই মুঠতে আমি ছিংগল BPF অকলে নিৰ্বাচন খেলাটো সেইটো 100% কাটা আৰু সেইটো আমি ফৰ্মেলি অহা 4 তাৰিখ মাৰ্চত যেটো আমাৰ বৰমাত BPF দলৰ স্পেচিয়েল কনভেনশ্যন হ'ব তাতে ডিচিশ্যন লোৱা হ'ব ফৰ্মেল ডিচিশ্যন 4 তাৰিখত আহিব আৰু বাকি আমাৰ 26 জানুৱাৰীত আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেটো ঘোষণা কৰিছে এনাউন্সমেন্ট দিছে সেইটো আমি ওয়েলকাম কৰিছোঁ যে বিটিআৰৰ যেটো বাউণ্ডাৰী সেইটো গহপুৰলৈকে এক্সটেণ্ড কৰা হ'ব বুলি যেটো এনাউন্সমেন্ট সেইটো আমি ওয়েলকাম কৰিছোঁ ইয়াৰ লগতে আমাৰ এটা দাবী আছে যদি সঁচাকৈ গহপুৰলৈকে হয় তেতিয়াহ'লে এই এৰিয়াটো কন্টিগুৱাছ মেইনটেইন কৰিব লাগে আৰু ইয়াত এডমিনিষ্ট্ৰেটিভ কিবাটো এতিয়া আপাতত ওদালগুৰিৰ লগত হ'ব লাগে সেইটো আমি জাষ্ট আমাৰ CM ছাৰক আমি আহ্বান জনাইছোঁ সেইখিনি আৰু সেইদিনা আমি দল হিচাপে সেইদিনা চিৰাং জিলাত যেটো ইলেকশ্যন হৈছিলে পৰেশৰ পৰা সেইটো আমি কণ্ডেমনেশ্যন দিছোঁ এনেকুৱা বেলেগ আৰু একো নাই মুঠতে আমাৰ কিবাটো হ'ল এতিয়া 10টা সাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে ইয়াতে আমি ডেইলি মানে প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ এটা কৰ্মশালা আমাৰ আজিৰ পৰা আৰম্ভ আৰু নেক্সট এটো শেষ হোৱাৰ পিছত প্ৰত্যেকটা ব্লক আৰু প্ৰাইমাৰীত এটা কৰ্মশালা হ'ব সেইটো দলটো ষ্ট্ৰং কৰিবৰ কাৰণে আৰু আগন্তুক 2024 যাতে আমাৰ দুইটা লোকসভা মংগলদৈ আৰু কোকৰাঝাৰটো যাতে আমি BPF দলে জিকিব পাৰে নাই আমাৰ কাৰো লগত আলোচনা হোৱা নাই BPF কাৰো লগত আলোচনা হোৱা নাই স্পষ্ট কথা মই হয় নাছিলোঁ কোকৰাঝাৰত নাছিলোঁ বা BTCত নাছিলোঁ মই যদি কোকৰাঝাৰত এই 2 বছৰটো কন্টিনিউ থাকিলে হয় মোক ধৰি পেলাই জেলত পাঠাই দিলে হয় সেইকাৰণে মই ম্যাক্সিমাম বেংগলত পলাই পেলাই থাকিছে বেংগল মই বেলেগ জায়গাত যোৱা নাই বেংগলত আৰু কেতিয়াবা নেপাল প্ৰমোদ বৰৰ নামটো মোৰ ওচৰত নলবি মই তাৰ নামেই লোৱা নাই আজি মিটিঙত আৰু প্ৰমোদ বৰ এইবিলাক মই নাজানো